হেল্ল' ফ্ৰেণ্ড, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন এতিয়া টপিকটো ষ্টাৰ্ট কৰোঁ। টপিকটো হ'ল আপুনি প্লে ষ্ট'ৰটো কেনেদৰে ডাৰ্ক কৰিব। আপুনি প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ আপোনাৰ ৰাইট ছাইডে ওপৰত আপোনাৰ একাউণ্টত যাব। ইয়াত গৈ আপুনি ছেটিংছত যাব। ছেটিংছত গৈ আপুনি জেনেৰেলত যাব। জেনেৰেলত গৈ পেলাই আপুনি থিম বুলি আছে, ইয়ালৈ যাব। ইয়াত গৈ আপুনি ডাৰ্ক কৰিব পাৰে। এনেদৰে আপুনি ডাৰ্ক কৰিব পাৰে, লাইট কৰিব পাৰে। আপুনি ডাৰ্কে কৰি থ'ব, কাৰণ ডাৰ্ক কৰি থ'লে বৰ বেছিকৈ পোহৰটো চকুত নপৰে, সেইটো বাবে ডাৰ্ক কৰি থোৱাটো ভাল। ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।